নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' মোৰ কিছু নতুন ছাগলী আহিব, তাৰ ওপৰত ভিডিঅ'টো। এইখিনি দেখিছে বাৰবাৰী ছাগলী। চাওক ইহঁতৰ কোৱালিটি, কালাৰ, ইহঁতৰ চাওক কাণকেইখন সম্পূৰ্ণ ৰকেটিয়াৰ বুলি যিটো কয় সেই ধৰণৰ। একচুৱেলি মোক বহুত বন্ধুৱে কমেণ্ট কৰিছিল বা ফোন যোগে সদায় ডিমাণ্ড কৰে যে দাদা আপুনি বা ছাৰ আপুনি বিটেল আনে, লগত আমাক কিছু বাৰবাৰী আনি দিয়ক বা বাৰবাৰী আনক কৈ আছিল। কিন্তু মই কোৱালিটি বাৰবাৰী পোৱা নাছিলোঁ কাৰণে সেনেকৈ অনা নাছিলোঁ। আৰু এইবাৰ কিছু কোৱালিটিত মই বাৰবাৰী পাইছোঁ আৰু ভাবিছোঁ অলপ বাৰবাৰীও আনিম বিটেলৰ লগত। তো সেয়ে আজি মই ছাগলীখিনি কোৱালিটি দেখাবলৈ ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আৰু লগতে যদি কোনো বন্ধু ইচ্ছুক যে ইয়াৰ পৰা আপুনি বাৰবাৰী ছাগলী ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত দেখা ভিডিঅ'বোৰৰ পৰা স্ক্ৰীনশ্বট মাৰি মোলৈ পঠালে মই সেইটো আপোনালোকৰ কাৰণে ৰাখিব পাৰিম। আৰু তাৰ লগতে বহুত বন্ধুৱে বিচাৰে যে ছাৰ আমাক বাৰবাৰী ছাগলী কালাৰ মানে পহুৰ নিচিনা ৰঙা ৰঙত লাগে, বা তেওঁলোকৰ কাৰণে এইখিনি চাওক কিছু পাইছোঁ। আৰু ইহঁতৰ কোৱালিটি চাওক কিমান সুন্দৰ। আৰু তাৰ লগে লগে এইবোৰো আছে। ইয়াৰ মাজতো যিবোৰ কোৱালিটিত আছে বাৰবাৰী সেইখিনিহে মই ল'ম। তাৰ মাজত 2-4টা মিক্সো আছে, এইখিনি মই লোৱা নাই। আপোনালোকে চাওক ভিডিঅ'টো চাই যদি কাৰোবাৰ পচন্দ হয়, যিজনী ছাগলী পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোলৈ পঠাই দিব। মই সেইমতে আপোনালোকৰ কাৰণে ৰাখিব পাৰিম। আৰু এইখিনি ইয়াৰ মাজত প্ৰেগনেণ্টটো আছে, আদানটো আছে, 2 দাঁত 4 দাঁত 6 দাঁত 8 দাঁত সেই ধৰণৰো আছে। আৰু চাওক গোটেইখিনি কোৱালিটিত আপোনাৰ গাখীৰো আছে যথেষ্ট, আৰু কেইবাটাও কোৱালিটি আৰু ৰেকৰ্ড আছে। মই সুধিছিলোঁ যিজন ফাৰ্মাৰৰ তাত আছে। এখন এইখিনি হ'ল বাৰবাৰী। মই সেই ভিডিঅ'টো বনালোঁ বোলো আপোনালোকে চাই কেনে পায় মোক এবাৰ জনাব। যিহেতু মই বাৰবাৰী বেছিকৈ অনা নাছিলোঁ, বিটেলেই বেছি আহে। তো এইবাৰ বিটেলৰ লগতে মই বাৰবাৰীও আনি আছোঁ। কাৰোবাক যদি প্ৰয়োজন হয় আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি মোক যোগাযোগ কৰিব। খালি বেছি দেৰি নকৰিব, কাৰণ খুব সোনকালে চেল হৈ যায়। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।